নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনালো CSC অসমৰ অন্য এটা নতুন ভিডিঅ'ত আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যে এই নতুনকৈ অহা যেটো Pmay হাউচৰ এপ্লাই প্ৰক্ৰিয়াৰ বিষয়লৈ জনাবলৈ লৈছো আপোনালোকে থাম্বনেল চাই এই ভিডিঅ'টো বুজি পাইছে তাৰ পিছত বাকিখিনি মই বুজাই দি আছো যে আপোনালোকে যেহেতু কিছু সংখ্যক ইউটিউবাৰ তেওঁলোকে কৈ আছে যে Pmay হাউস এপ্লাই আৰম্ভ কৰা হৈছে কিন্তু এই প্ৰসেসটো টোটালি দেখাই দিছে কেনেকৈ কৰিব লাগে থ্ৰু CSC নাইবা আপোনালোকে সিটিজেন ৰেজিষ্ট্ৰেচন কৰিব পাৰে বুলি জনোৱা হৈছে কিন্তু ইয়াত এপ্লাই কৰিলে আপোনালোকৰ কি ক্ষতি হ'ব পাৰে আৰু কি লাভ হ'ব মই হেতু জনাই আছো আপোনালোকক আজি এতিয়া কথাটো হল কি আপোনালোকে যদি এই Pmay হাউসৰ এপ্লাই কৰে যি সকল নেকি CSC ID থকা মানুহ আছে মোৰ যেনেকৈ CSC চেণ্টাৰ আছে তেওঁলোকে যদি কৰে তেতিয়া হলে ডিএমও ফালৰ পৰা মেছেজ দিয়া হৈছে যে WhatsAppত দি দিছে মোক খিদিনাখন 3 দিন হৈছে আপোনালোকৰ CSC ID টো বেন কৰা হ'ব আৰু যদিহে আপোনালোকে এই মেছেজ পায়ও অনলাইন প্ৰক্ৰিয়াটো কৰি আছে তেতিয়া হলে আপোনালোকক টোটালি CSC বা বেন প্লাস আপোনালোকৰ জেললৈ নিয়া হ'ব কাৰণ অসম চৰকাৰে এই পৰ্টেলটো মাত্ৰ আপোনালোক গ্ৰেভিয়েন্স পৰ্টেল বনাই দিছে যত নেকি আমি কমপ্লেইন কৰিব পাৰো এই কমপ্লেইন কৰা প্ৰসেসটোকে কিছু সংখ্যক লোকে CSC চেণ্টাৰ হক নিজে হক বা তেওঁলোকে অনলাইন কৰি ভাবি আছে যে ঘৰ পাম বুলি কিন্তু এই প্ৰসেসটো টোটালি ফেক ময়ো এবাৰ কৰিছিলো ভাবিছিলো মানে ইমানখিনি ইউটিউবাৰে যদি কৰিছে মুটকে ডাঙৰ ধৈলক দাদা বিলাকে দেখুৱাইছে যে এনেকুৱা ধৰণৰ বহুতখিনি ইউটিউবাৰ আছে মই নাম নকও বাও কিন্তু মই এটা কৰি তাৰপিছত দেখিলো যে এটোটো এটা গ্ৰেভিয়েন্স আমি কমপ্লেইন কৰা পৰ্টেল হয় সো মই ষ্টপ কৰি দিলো তেওঁলোকে কেনেকৈ অনলাইন কৰে মই দেখাই দি আছো আপোনালোকে যদি এই পৰ্টেলটোত আহে CPGRMS মানে PG পৰ্টেল তাৰ তললৈ আপোনালোকে স্কেল কৰাৰ পিছত ৰেজিষ্ট্ৰেচন লগইন পায় তাৰ লগইনত ক্লিক কৰো আমি ক্লিক কৰাৰ পিছত ইয়াতে অলৰেডি ইয়াত ৰেজিষ্টাৰ কৰি আপোনালোকে নিজে ৰেজিষ্টাৰ কৰি অনলাইন কৰিব পাৰে অন্যথা আপোনালোকে ডিজিটেল সেৱা কানেক্ট কৰি লব পাৰে ডিজিটেল সেৱা কানেক্ট কৰাৰ পিছত কি হয় আপোনালোকৰ ইয়াতে ড্যাশবৰ্ডত দেখাই দি আছো মই ইয়াত গলে নহয় তাৰ পিছত আপোনালোকে ইয়াত লগ পাব্লিক গ্ৰেভিয়েন্স ইয়াত ক্লিক কৰে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ৰাইট ক্লিক কৰি সাবমিট কৰি দিয়ে ন সাবমিট কৰাৰ পিছত আৰু তললৈ স্ক্ৰল কৰে তো মোৰ অপচনত গৈ আপোনালোকে ইয়াত ৰুৰেল ডেভেলপমেন্ট যেটো থাকে তাত ক্লিক কৰে wait মই এইখিনি ইয়াৰ পৰা বহুতখিনি কাম কৰিছো এই পৰ্টেলটো টোটালি ফেক বুলি নকও কাৰণ কিন্তু এই যেহেতু আমি যে Pmay হাউস এপ্লাই কৰো হেতু কিন্তু এই প্ৰসেসত নহয় Pmay হাউস এপ্লাই অনলাইন এপ্লাই কৰা আজিলৈকে কোনো পৰ্টেল বনাই দিয়া হোৱা নাই আৰু হেতু কেতিয়াও নহয় হে পঞ্চায়তৰ থ্ৰুদিহে আপোনালোকে ঘৰৰ কাৰণে আবেদন কৰিব পাৰে আপোনালোকে ইয়াত মিছামেছিখন আপোনালোকৰ টকা খৰচ আপোনালোকে আৰু প্লাস জেললৈ যোৱা বুদ্ধিটো কৰি মিছাই আপোনালোকৰ সময় বৰবাদ নকৰিব তো এই ভিডিঅ'টোত আপোনালোকক মই ইমানেই জনাবলৈ চেষ্টা কৰিছো যে আপোনালোকে নকৰিবই তো ৰুৰেল ডেভেলপমেন্টত যাও আমি ৰুৰেল ডেভেলপমেন্টত যোৱাৰ পিছত কি হয় ইয়াত আমি সিলেক্ট কৰো কি ইয়াতে আমাৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনা মানে এনেকুৱা ধৰণৰ পৰ্টেলটো বনোৱা হৈছে যে ডাইৰেক্ট আপুনি ভাবিব যে হয় ইয়াত Pmay হাউসৰ এপ্লাই কৰা হয় ইয়াত আকৌ আমি তাৰ পিছত কি ৰিকুৱেষ্টও আছে ফৰ নিউ হাউস ইয়াত ক্লিক কৰিলো আপোনালোকে কোনো কাম নাই ইয়াতে এটো জাস্ট গ্ৰেভিয়েন্স হয় ইয়াত আপোনালোকে দি কোনো লাভ নাই আপোনালোকে কি কাম কৰিব পাৰে ইয়াত PM কিষাণৰ কিবা ধৰণৰ যদি প্ৰবলেম থাকে কমপ্লেইন কৰিব পাৰে হেতু ঠিক হৈ যায় বাৰু আৰু আপোনালোকে ধৰিলক কিবা বহুতখিনি সাৰ্ভিস আছে ইয়াতে হেখিনি কাম কৰে কিন্তু এই প্ৰসেসটো টোটালি ডিসকাৰেজ আপোনালোকে মানে নকৰাটো উচিত হ'ব আৰু যদিহে আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী বা ঘৰৰ ওচৰ বাজৰ মানুহে কৰি আছে অনলাইন গৈ প্লে এটো তেওঁলোকক সাৱধান কৰি দিয়ক যে বন্ধ কৰি দিয়ক অন্যথা তেওঁলোকে জেললৈ যাব লগতে হয় আৰু দিয়া লগে লগে এটো অফিচত যায় গৈ সো আপোনালোকৰ নাম প্লাস আপোনাৰ এড্ৰেছ ফটো গোটেইখিনি যায় গৈ ন সো আপোনালোকে এই কামটো একদম নকৰিব সো বন্ধুসকল ভিডিওটো ইমানে আছিল আৰু বেলেগ এটা ভিডিওত আপোনালোক লগ পাম মই এখিনি জনাবলৈ আপোনালোক এই ভিডিওটো বনালো সো আশা কৰো সকলোৱে ভালে আছে আৰু
সদায় ভালে থাকক মই ইমানে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ